আজি আমি UDSFৰ এটা সজাতি দল আজি আমি হাম হস্পিটেলত উপস্থিত হৈ যোৱাকালি হাজি আনফুৰানী মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰভাৱে আহত হৈ আছে। তেখেতৰ আমি খবৰ লওঁ, তেখেতৰ পুত্ৰীৰ পৰা তেখেতৰ স্বাস্থ্যৰ বুজ লওঁ আৰু আমি ভাবোঁ বেমাৰী দেখাটো ৰোগীসকলক দেখা আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা সুন্নত হয় আৰু আমি সুন্নতৰ জৰিয়তেই আমি আমাৰ সংগঠনৰ প্ৰথম সাংগঠনিক কাম আৰম্ভ কৰিছোঁ। গতিকে মই ভাবোঁ আমাৰ অনাগত দিনসমূহ সুখকৰ হ'ব। আমি এনেকুৱা দুখীয়া দৰিদ্ৰ আৰ্তজনৰ কাষত থিয় দিব পাৰিম, এইখিনি আমি ভাবোঁ আৰু অনাগত ভৱিষ্যতত আমি ৰাইজৰ কাষত কেনেকৈ আগবাঢ়ি হৈ থাকিম। UDSৰ ছাত্ৰসকল আহিছে আমাৰ আপনার কাছে ওখানে করতাম আর অনেক কাম করিয়া তাই আমার অত তৌফিক নাই, ঠিক আছে আমি আমার সেই সামর্থ্য নাই যে সারা করিয়া দিতাম। আপনারা কইয়ার দিন আগে কইয়ার আমার এটা কারণ আমার এই অবস্থা